গজব বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে চবেই ভালে আছে আৰু মই আছোঁ ভাল দিয়ক। তো এটা ঠিক আছে, মই ঘৰত মানে আমাৰ যোনটো ৰুম ভাঙি দিয়া হৈছিলে সেই তাত আছোঁ। আৰু কি কৈছোঁ আপোনালোকক, মানে আমাৰ ঘৰত কি কি অলপ চলপ কাম হ'ল সেইটো আপোনালোকক দেখাম। আৰু এইটো হ'ল আমাৰ পূজা ৰুমটো, ঠিক আছে। এইটো দেখাম বাৰু আপোনালোকক, ৰ'ব। তো কি কওঁ আৰু ভিডিঅ'টো ব'লক আৰম্ভ কৰোঁ আৰু তো দেখাম আপোনালোকক, হয় নাই? তো চলিয়ে। তো এইবোৰ দেখিব পাইছে, কালি এইবোৰ আনিলে, এইবোৰ বনালে, ঠিক আছে। আনি মেলি এইবোৰ ঢালাই দি খুঁটাটো থিয় কৰিলে আৰু এইটো চব এইটো খুঁটা থিয় কৰিলে, তাতো এটা থিয় কৰিলে। এই মাজত দিয়া নাই, মাজত আজি দিব। এইটো ইয়াত লগালে আৰু ইয়াত এইটো বস্তুটো কালি বনালে, ঠিক আছে। প্লেটটো মানে কালি বনালে আৰু এইফালে খুঁটা চুটা গাড়ি থৈ দিছে, গাঁত খান্দি থৈ দিছে, মানে খুঁটা গঢ়া নাই। আজি গাড়িব। এইফালেও এটা আছে আৰু জাষ্ট ইয়াত এটা খুঁটা হ'ব, ইয়াত হ'ব, ঠিক আছে, ইয়াত হ'ব। তো কালি মানে তিনিটা মানে খুঁটা গাড়িলে, ঠিক আছে। তো এই তিনিটা খুঁটাই গাড়িলে আৰু প্লাছ এইটো বনালে। তো ঠিকে আছে এনেই। আৰু এইকেইটাই কৰিলে আৰু কালি। তো কালিতো মই যেতিয়া মানে ভাত খাব আহিছিলোঁ, তেতিয়া মানে দেখিছোঁ আৰু সিহঁতি কৰিছে। তেতিয়া মানে খুঁটা গঢ়া হোৱা নাছিলে, সিহঁতি খালি এইটো বনাই আছিলে। তো আজি চাগে হ'ব গোটেইখিনি খুঁটা গাড়ীটো। আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ, ঠিক আছে। তো আমাৰ এই পূজা ৰুমটো যিহেতু আছে, আমাৰ এই পূজা ৰুমটো যাব মানে গাঁত এটা হৈছে এই ওচৰত এটা গাঁত হৈছে, মানে এইফালৰ পৰা দেখাই দিছোঁ আপোনালোকক। এইফালৰ পৰা দেখাই দিছোঁ, ৰ'ব। এই দেশত ইয়াত এখন গাঁত হ'ব, মানে ইয়াত। তো সেইটো কাৰণে মানে পূজা ৰুমটো ভাঙিব লাগিব আমাক। ইফালে বেৰ চেৰবোৰ ভঙা আছে মানে, তো সেইটো ভাঙি পিনে দিবলৈ পূজা ৰুমটো মানে ইমানটো বোলোকে আহিব নেকি, ইমানটো মানে হাফ হৈ যাবগৈ পূজা ৰুমটো। এতিয়া ইমানটো মানত আহি যাব চাগে। ইফালে বস্তু কি ক'ব নেকি, তো এইবোৰ টিং চব গুচাব লাগিব, মানে এইবোৰ চব টিং গুচাব লাগিব মোৰ বাহিৰৰ, তেতিয়া গৈ ধুনীয়াকৈ হ'ব আৰু। তো এইবোৰ চব মানে পূজা ৰুম, এইবোৰ মানে চব কি ক'ম আৰু, বহুত বেয়া লাগিছে মানে। পূজা ৰুমটো যিহেতু ভাঙি দিয়া হ'ব, ভালকৈ বনাম বুলি ভাবিছিলোঁ তেতিয়া, সেইটোৱে। আৰু এতিয়া এইটো ৰুমতো জেগা নাই আমাৰ, যিহেতু এইফালে গোটেইটো বিচনাই ভৰ্তি, এইফালে মানে নেদেখাওঁ আৰু আপোনালোকক। তো সেইটো কাৰণে পূজা ৰুমটো ইমানটোলৈ বেৰ দি দিম, আৰু ইমানটোত কাম কৰিলে হৈ যাব চাগে। অলপমান থাকিব আৰু। তো এতিয়াতো উপায় নাই, সেনেকৈ কৰিব লাগিব আৰু। ইমানটো আৰু লাহে লাহে কাম হৈছে আমাৰ ঘৰত, আৰু চাই লওঁ আৰু কেনেকুৱা হয় ন। তো লাষ্ট এদিন মানে শেষত গৈ আমাৰ ঘৰটো কেনেকুৱাকৈ হয় বা কেনেকুৱাকৈ দেখে, সেইটো আপোনালোকক দেখাম। তো এনেকুৱা ভিডিঅ'ত লগতে থাকিব আৰু ভিডিঅ'টো চাই দিব। যদি চাই ভাল পাইছে লাইক কৰিব আৰু মৰমত, ঠিক আছে। এতিয়া ভাত খাবলৈ যাওঁ মানে, তো ব'লক আজি ভাত খাম। কিহেৰে খাইছোঁ সেইটোও ক'ম বাৰু, ব'লক। ইয়াত চাওকচোন, মই যেনে কুকুৰে আৰু চাইছে। আজিকালি কুকুৰকো চাগে অলপ চলপ সন্মান দিয়ে, মোকতো সেইটো নিদিয়ে, এনেকৈ বাঢ়ি পিনে থৈ গুচি গৈছিল। আজি যিহেতু সোমবাৰ, মইতো মাছ মাংস নাখাওঁ। মংগলবাৰ, সোমবাৰ মংগলবাৰ মাছ মাংস নাখাওঁ, মানে নিৰামিষে খাওঁ আৰু। তো সেইটো কাৰণে এতিয়া দিছে এইটো কি কয়, এইটো আপোনাৰ ধনিয়া চাটনি, আৰু এইফালে আছে দাইল, আৰু এইটো হ'ল ৰেচন চাউলৰ ভাত, ঠিক আছে। এইটো দিয়ে আৰু খাই আৰু বেছিকৈ একো নাই। আজি খাই লওঁ আৰু যেনে তেনে, হয় নাই, উপায়টো নাই আৰু সেইটোৱে। তো ঘৰটোতো দেখিলে বাৰু, আমাৰ পাকঘৰটো মানে লাইট চাইট জ্বলোৱা নাই, সেইটো কাৰণে অলপ কোলা দেখি পাইছে। এতিয়া দেখি পাইছে নে বগা? এতিয়া আহিছে, বগা দেখি পাইছে ন। তো কি ক'ম আৰু, বেয়া লাগে বন্ধুসকল, বহুত বেয়া লাগে। কি জানেনে, তো খাই লওঁ ৰ'ব, দেৰি হৈ যাব ন, ভাতটো খাই লওঁ। কৃষ্ণ মজা। তো চালে আৰু কি ক'ম, সেনে আমাৰ ঘৰটো এনেকাই লাইক চাইক কৰিব আৰু, যাতে ময়ো আগবাঢ়ি যাওঁ আৰু ধুনীয়া ধুনীয়া বস্তু দেখাব পাৰোঁ আপোনালোকক, ঠিক আছে। এতিয়াতো ক'তো যাব পৰা নাই, মানে বুজিছে আৰু কি ক'ম, হয় নাই। তো
এতিয়া দোকানো যাব লাগিব মোক আগত ভাতটো খাই লওঁ পটাপট, তাৰপিছতকৈ আপোনালোকক কথা পাতিছোঁ, ঠিক আছে। আগত পটাপট খাই লৈছোঁ, মানে একদম কি ক'ম আৰু, খাই লৈছোঁ, ঠিক আছে। ফাইনেলি বন্ধুসকল মানে ভাত চাত খোৱা হৈ গ'ল আমাৰ, ঠিক আছে। আমাৰ নহয় মোৰ মানে ভাত চাত খুৱাই একদম ৰেডি মানে, আৰু কি ক'ম হাগিও ল'লোঁ মানে কি কৈছোঁ নহয় এইবোৰ। ভাত চাত খাই ৰেডি একদম ধুনীয়াকৈ, তো এতিয়া যাবলৈ ওলাইছোঁ দোকান। তো চাওঁ আজিৰ দিনটো কেনেকুৱা যায় আৰু ক'ব নোৱাৰোঁ মানে। আৰু ৰ'দ কেনেকুৱা দিছে বুলি ভাবিছে, মানে গৰমটো কেনেকুৱা পৰিছে চানে, ৰ'দ একদম গৰম দিনৰ নিচিনা। দে ওলাই আকৌ ওলোৱা নাই এই চব কেনেকুৱা ৰ'দ ওলাই যাম, ইমান গৰম লাগে একদম দিনত, মানে কি ক'ম বহুত 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 গৰম লাগে। তো কি ক'ম আৰু, এতিয়া দোকান যাব লাগিব। তো আৰু বেয়া লাগিছে পূজা ঘৰটোৰ কাৰণে, এইটো ভাঙিব বুলি, মানে বহুত বহুত বেয়া লাগিছে আৰু কি ক'ম মানে। উপায় নাই আৰু কিবাটো কৰিব লাগিব। कुछ पाने के लिए कुछ तो खोना पड़ेगा ना मेरे भाई। তো সেইটোৱে আজিলৈ ইমানটোৱে। যদি ভিডিঅ'টো চাই যদি ভাল পাইছে তেনে লাইক চাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব মৰমত, ঠিক আছে। আৰু ভিডিঅ'টো যদি চাই ভালকৈ চাব, আৰু মাজে মাজে কমেণ্ট কৰি থাকিব, আৰু এনেকুৱাই মোক অলপ অলপকৈ মৰম চেনেহ দি থাকিব। আজিলৈ ইমানটোৱে, আশা কৰোঁ নেক্সট ব্লগত ভিডিঅ'ত আকৌ এবাৰ দেখা পাম। টাটা বাই বাই, গুড নাইট। এনেই ক'লোঁ গুড নাইট বুলি। তো আশা কৰোঁ আমি আকৌ নেক্সট ভিডিঅ'ত দেখা পাম। তো আজিলৈ ইমানটোৱে, টাটা বাই বাই। लाल वाला बटन है उसमें भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।